Hello friends, পুনৰবাৰ স্বাগতম জনাইছো অসমীয়া পাকঘৰ। আজি মই কণীৰ ৰেচিপি এটা লৈ আহিছোঁ। যিহেতু আমি সদায় কণী দম খাওঁ বা অমলেট খাওঁ, এই ৰেচিপিটো আমি ইমানকৈ খোৱা নহয়। চ' ভাবিছোঁ সদায় কিমান ধৰণৰ দম আৰু অমলেট খাম। চ' এটা নতুন ৰেচিপি লৈ আহিছোঁ। যদি আপোনালোকে চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু কাষত থকা সৰু বেল আইকনটো আছে যে সেইটো প্ৰেছ কৰি দিব, যাতে মোৰ আহিবলগীয়া নটিফিকেশ্যনসমূহ আপোনালোকে অতি সোনকালে পাই যায়। চাওক মই ইনষ্টেণ্ট এগ ৰেচিপি বনাবৰ কাৰণে কি লৈছোঁ। এইফালে লৈছোঁ মই 2টা কণী, আৰু এইফালে বিলাহী সৰু চাইজত কাটি লৈছোঁ। এইফালে মই লৈছোঁ 2ডালমান ধনিয়া, আৰু এইফালে লৈছোঁ মই পিঁয়াজ এটা মিহিকৈ কাটি লৈছোঁ। আৰু এইফালে অকণমান জালুকৰ গুড়ি আৰু অকণমান নিমখ লৈছোঁ। আৰু এইফালে চাওক মই পেকেট লেইছ লৈছোঁ আমেৰিকান ফ্লেভাৰৰ। এইফালে চাওক মই কণীটো এনেকৈ ভাঙি লৈছোঁ। এতিয়া মই ইয়াত অকণমান নিমখ দি ভালদৰে ফেটি লওঁ। যদি আপুনি জলকীয়া খাই ভাল পায় তেন্তে আপুনি জলকীয়াটো ইয়াত এড কৰিব পাৰে। এনেধৰণে আপুনি ভালদৰে ফেটি ল'ব। এতিয়া চাওক মই এতিয়া লেচখিনি ইয়াত অকণমান টুকুৰা টুকুৰ কৰি দি দিম। এইখিনি আকৌ অকণমান ভালদৰে লৰাই লওক। এইফালে চাওক মই এতিয়া ইয়াত অকণমান ৰিফাইন তেল সানি লৈছোঁ ষ্টিকি পেন এখনত। ৰিফাইনখিনি আপুনি ভালদৰে এনেধৰণে ঠিক সানি ল'ব। পেনখনৰ ভালদৰে ৰিফাইনখিনি সানি ল'ব। এইখিনি চাওক মই এতিয়া মিশ্ৰণখিনি ভালদৰে ইয়াত দি দিম। এতিয়া চাওক মই একেবাৰে গেছটো কম ফ্লেমত দি এতিয়া মই গেছত দি দিছোঁ। আৰু ইয়াৰ ওপৰত মই কাটি থোৱা পিঁয়াজখিনি ছটিয়াই দিম, আৰু কাটি থোৱা বিলাহীখিনিও দি দিছোঁ। আৰু মই জালুকৰ গুড়িখিনি ওপৰৰ পৰা ছটিয়াই দিছোঁ। এতিয়া এইখিনি মই অলপ 1 মিনিটৰ কাৰণে ধুনীয়াকৈ ঢাকি থৈ দিম। এয়া চাওক এতিয়া মই এইখিনি হৈ গ'ল 1 মিনিটৰ পিছত। এতিয়া মই অকণমান চিপছ ইয়াত ঢালি দিছোঁ। এয়া আছিল আমাৰ ইনষ্টেণ্ট এগ ৰেচিপিটো। যদি আপোনালোকে চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু কাষত থকা সৰু বেল আইকনটো প্ৰেছ কৰি দিব।